কাহিলীপাৰাৰ কলনী বজাৰ আৰু ইয়াত এখন ব্যতিক্ৰমী পূজা মণ্ডপ এটা সজোৱা হৈছে আৰু সেয়া দৃশ্য মই আপোনালোকক দেখুৱাম প্ৰথমতে মই ভিডিঅ' জাৰ্নেলিষ্ট দীপাংকৰক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি এই পূজা মণ্ডপটো সজাইছে ইয়াত প্ৰায় 15,000ৰ পৰা 20,000ৰ ভিতৰত প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি এই পূজা মণ্ডপটো সজাইছে খুব ধুনীয়াকৈ সজাই পৰাই তুলিছে আৰু ইয়াত তেওঁলোকে লাইট ব্যৱহাৰ কৰিছে যিহেতু প্লাষ্টিকৰ বটল বহু সময়ত আমি যি ব্যৱহাৰ নকৰোঁ এবাৰ পানী খোৱাৰ পিছত সেই বটলৰ কোনো ধৰণৰ ব্যৱহাৰ নহয় আৰু তাৰ বাবে বহু ধৰণৰ বটল এনেকৈ ৰাস্তাই ঘাটে পৰি থকা দেখিবলৈ পোৱা যায় কিন্তু তেওঁলোকে এইবাৰ এনেকুৱা এটা থিম লৈছে য'ত প্লাষ্টিকৰ যি বটলসমূহ আছে সেই বটলসমূহ পুনৰ ব্যৱহাৰ কেনেকৈ কৰিব পাৰি সেই বস্তুটো তেওঁলোকে সাধাৰণ ৰাইজক বুজাবৰ উদ্দেশ্যে এনেধৰণে এই পূজা মণ্ডপটো তেওঁলোকে সজাই তুলিছে আৰু ইয়াতো দেখুৱাইছোঁ বহু লোক ইতিমধ্যে পূজা চাবলৈ আহিছে আৰু বহু ঠাইৰ পৰা লোকসকল আহিছে যিহেতু এই আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ এই পূজা মণ্ডপটো বেলেগ ধৰণে সজাইছে মানে বটলেৰে সজাইছে বহুত ভাল লাগিছে আৰু মূৰ্তিও বহুত ভাল লাগিছে আমি ব্ৰহ্মকুমাৰী আশ্ৰমৰ পৰা আহিছোঁ হয় ইয়াত বহু লোক বহু ঠাইৰ পৰা আহিছে যিহেতু পূজা মণ্ডপটো খুব আকৰ্ষণীয় কৰি তোলা হৈছে প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি এই পূজা মণ্ডপটো সজাইছে আৰু সেইবাবে ইয়াত যি বহু লোকে অহা পৰিলক্ষিত হৈছে আৰু যিহেতু আজি মহাসপ্তমী আৰু আমি টাইম-8ৰ দৰ্শকক দেখুৱাই আছোঁ ভিন্ন ঠাইৰ পৰা গুৱাহাটীৰ ভিন্ন ঠাইৰ পৰা যি পূজা মণ্ডপসমূহৰ দৃশ্য আৰু ইয়াত বহু লোক আহিছে আৰু ক'ৰ পৰা কোন আহিছে দুই এজনৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে শান্তিপুৰ ক'ৰ পৰা আহিছে শান্তিপুৰ পূজাৰ কাপোৰ কেইযোৰ লৈছিলে এইবাৰ নাই লোৱাতে লোৱা নাই ঠিক আছে পূজাৰ শুভেচ্ছা থাকিলে আৰু এইখন পূজা চাই কেনেকুৱা লাগিছে ভাল লাগিছে হয় ইয়াত বিভিন্ন ঠাইৰ পৰা আহিছে লোক ক'ৰ পৰা আহিছে লাল গণেশ পূজাত কি ল'লে পূজাতে এইযোৰ টপ পূজা গণেশগুৰি আৰু ইয়াতে ভাল লাগিছে হয় ইয়াত বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে যিহেতু পূজাৰ বাবে তেওঁলোকে আহিছে আৰু ইয়াতো যিহেতু পূজাৰ বাবে ভিৰ হোৱা পৰিলক্ষিত হৈছে আৰু দেখুৱাইছোঁ কিছু ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি তেওঁলোকে এই পূজা মণ্ডপটো তেওঁলোকে প্ৰতিষ্ঠা কৰিছে আৰু ইয়াত যিহেতু পূজা মণ্ডপৰ কৰ্তৃপক্ষৰ লোক আছে আমি তেওঁলোকৰ পৰাও দুই এটা কথা জানিবলৈ চেষ্টা কৰিম এইবাৰ আপোনালোকৰ এই পূজা মণ্ডপৰ যিহেতু প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি এই পূজা মণ্ডপটো সজাইছে কিহৰ বাবে ভাবিলে এই পূজা মণ্ডপটো এনেকুৱা এইটো মানে আমাৰ ইয়াতে এজন আছে তেওঁ আৰ্টছৰ ওপৰত অলপ স্পেচিয়েলিটি আছে তেখেতে এটা ডিজাইন হেৰি কৰিছে আমাৰ তাত বোলে আমাৰ ইয়াততো কাপোৰেৰে প্লাইউডেৰে মানে থাৰ্মকলেৰে বহুত হৈছে আমি এটা এনেকুৱা বস্তু যি কৰোঁ যিটো মিনাৰেল ৱাটাৰ বটলছ এইবিলাকৰ ওপৰত তেনেকৈ এটা ডিজাইন দি আৰ্টিষ্টিক ভিউ এটা তেওঁ আমাৰ তাত প্ৰডিউচ কৰিছিলে আমাৰ দেখি খুব ভাল লাগিছে 2 নম্বৰ কথাটো হ'ল এইটো আমাৰ এটা কনচেপ্টটো আছে যে এই পেলনীয়া বস্তু যিবিলাক আছে মানুহে থ্ৰ আউট কৰি দিয়ে যিটো ড্ৰেইনত বা ক'ৰবাত পৰি এইটো এটা পলিউশ্যনৰ হেৰি কৰে তাতকৈ আমি যদি তেনেকুৱা এটা উদাহৰণ ৰাখিছোঁ ৰাইজৰ আগত বহুত বস্তু আমি পেলাই নিদি যদি প্ৰিজাৰ্ভ কৰি ৰাখোঁ সেইটোৰ পৰা আমি বহুত আৰ্টিষ্টিক বস্তু বনাব পাৰোঁ ঠিক সেইটো এটা কনচেপ্ট লৈ আমি এইবাৰৰ এই প্লাষ্টিক বটলৰে কৰিছোঁ ইয়াত কিমানমান প্লাষ্টিকৰ বটল ব্যৱহাৰ হৈছে আমাৰ এপ্ৰক্সিমেটলি 15,000 to 16,000 আছে অলপ ইফাল সিফাল হ'বও পাৰে মানে একুৰেট হিচাপটো এতিয়া মই দিব পৰা নাই হয় যিহেতু আৰু আজিৰ আপোনালোকৰ ৰাতিপুৱাৰ ভাগত পূজা সপ্তমীৰ উদ্দেশ্যে পূজা হ'ল আৰু এতিয়াৰ ভাগত কি আছে আপোনালোকৰ স্পেচিয়েল এতিয়াৰ ভাগত মানে এতিয়া আজি সপ্তমীৰ পূজাৰ আজি আৰু একো নাই এনে আৰতি হ'ব আৰতি কম্পিটিশ্যনছো হ'ব মানুহৰ যেনেকুৱা ভিৰ দেখা যায় দেখাই আছোঁ আমাৰ ভিতৰত কিজানি আজি আৰতি কৰাটো সম্ভৱ নহ'ব ভিতৰতো কিছু ভিতৰৰ দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু ভিতৰতো ইয়াত ভিৰ হোৱা পৰিলক্ষিত হৈছে বহু লোক আহিছে বিভিন্ন ঠাইৰ পৰা মানুহ আহিছে ইয়াত পূজা চাবলৈ আৰু যিহেতু গুৱাহাটী মহানগৰীৰ ভিন্ন ঠাইৰ পৰা লোকসকলে এই পূজাৰ উদ্দেশ্যে আজি ওলাই আহিছে সন্ধিয়াৰ ভাগত পূজা মণ্ডপসমূহলৈ সকলোৱে পূজা চাবলৈ ওলাই আহিছে আৰু ইয়াৰো যি প্ৰতিমা আমি দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতো বহু লোক আহিছে আৰু দুই এগৰাকী লোকৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম কিছু ভিতৰলৈ আহিছোঁ আৰু আমি পূজাৰ যি দেৱীক আমি দেখুৱাবলৈ চেষ্টা কৰিম খুব সুন্দৰকৈ সজাই তুলিছে যি দেৱী দুৰ্গাক আৰু
এয়া আপোনালোকে দেৱীৰ ক'ৰ পৰা আনিছিলে প্ৰতিমা আমাৰ ইয়াত লোকেল এজন আছে ৰামু পাল বুলি তেখেতে প্ৰতি বছৰে আমাৰ বনায় এই বছৰত তেখেতেই বনাইছে আৰু ইমান ধুনীয়া হৈছে যে চবে মানে কৈ আছে আহি বোলে প্ৰতিমা কোনে বনাইছে আজি আপুনি যেনেকৈ সুধিছে প্ৰতিজন মানুহে আমাক এই কুৱেশ্যনটো খুব ধুনীয়া হৈছে আৰু আমাৰ এইবাৰৰ প্ৰতিমাটো যিহেতু প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি এইখন পূজাৰ যি সজাই তুলিছে আৰু ইয়াত বহু লোক আহিছে কেনেকুৱা লাগিলে ইয়াত পূজা ভাল লাগিছে বেলেগ ধৰণৰ ক'ৰ পৰা আহিছে উলুবাৰীৰ পৰা আৰু ক'ত ক'ত চালে আৰু এই কালাপাত বুলি চাই আহি আছো যাম আৰু চাই আছো হয় বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে আৰু ইয়াতো দুই এগৰাকীৰ সৈতে আমি কথা পাতিবলৈ খোজো ক'ৰ পৰা আহিছে আমি ধীৰাণপাৰাৰ পৰা আহিছো বহুত ভাল লাগিছে আৰু ক'ত ক'ত চালে চালো কলনীত চালো বিষ্ণুপুৰত চালো কি লৈছে এবাৰ পূজা ফ্ৰক লংপেণ্ট টপ হয় যিহেতু পূজাৰ বাবে সকলোৱে এতিয়া ওলাই আহিছে আৰু ইয়াত বহু ভিৰ হোৱা পৰিলক্ষিত হৈছে যিহেতু প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি এই পূজা মণ্ডপটো তেওঁলোকে বনাইছে আৰু সেয়াহে সেইবাবে ইয়াত যিহেতু সকলোৱে আহিছে পূজা চাবলৈ আহিছে আৰু আমি বাহিৰলৈ গৈ কিছু পুনৰবাৰ যি পূজা মণ্ডপটো আমি দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইয়াত দেখুৱাইছোঁ শাৰী পাতি যিহেতু দেৱী দুৰ্গাৰ আশীষ ল'বলৈ ইয়াত লোকসকল আহিছে ক'ৰ পৰা আহিছে মই গণেশপুৰৰ পৰা আহিছো হয় বিভিন্ন ঠাইৰ পৰা লোকসকল ইয়াত আহিছে ক'ৰ পৰা আহিছে লাল গণেশৰ পৰা পান দোকান আৰু হয় ইয়াত বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে পূজা চাবলৈ আহিছে আৰু আমি আপোনালোকক ইয়াৰে পৰিৱেশ দেখুৱাইছোঁ যিহেতু ইয়াত এই কাহিলীপাৰাৰ যি কলনী বজাৰৰ এই পূজা মণ্ডপটোৰ সুকীয়াভাৱে তেওঁলোকে সজাই পৰাই তুলিছে প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি এই পূজা মণ্ডপটো তেওঁলোকে সজাইছে প্ৰায় 15-16 হাজাৰ প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰিছে আৰু এইটো এটা তেওঁলোকে যি বাৰ্তা দিব বিচাৰিছে যে প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি যিহেতু যি ব্যৱহৃত প্লাষ্টিকৰ বটলসমূহ যদি কোনোবাই ৰাখি থয় আৰু তাৰ পিছত তেওঁলোকে প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি এনেধৰণে যিকোনো আৰ্টিষ্টিক কাম কৰিব পাৰে সেয়া তেওঁলোকে নিদৰ্শন হিচাপে লৈ যি সাধাৰণ ৰাইজৰ আগত এয়া তেওঁলোকে দাঙি ধৰিছে আৰু কলনী বজাৰৰ এইখন পূজা সকলোৱে এতিয়া চাবলৈ আহিছে ভিন্ন ঠাইৰ পৰা লোকসকল আহিছে আজি যিহেতু মহা সপ্তমী আৰু সপ্তমীৰ বাবে এইদৰে পূজা চাবলৈ ভিন্ন ঠাইৰ পৰা লোকসকল আহিছে আৰু আমি টাইমেটৰ দৰ্শকক ভিন্ন ঠাইৰ পূজা মণ্ডপসমূহৰ দৃশ্য দেখুৱাই আছোঁ আৰু ক'ৰ পৰা আহিছে আপোনালোকে মই সমনাৰ পৰা আহিছোঁ ক'ত ক'ত চালে পূজা ইয়াতে চাইছোঁ আৰু ভাল লাগিছে আগতে দেখিছিলে নেকি দেখা নাছিলোঁ হয় সকলোৱে ভাল পাইছে যিহেতু প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি এই পূজা মণ্ডপটো তেওঁলোকে সাজি তুলিছে আৰু ইয়াত প্ৰায় 15 পৰা 16 হাজাৰৰ প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰিছে আৰু ইয়াত ব্যয় হৈছে প্ৰায় 12 লাখ টকা ইতিমধ্যে যি পূজা মণ্ডপ কমিটিৰ কৰ্তৃপক্ষই আমাক জনাইছে আৰু গুৱাহাটীৰ ভিন্ন ঠাইৰ পৰা যি পূজাসমূহ আমি আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই যাম কেমেৰা পাৰ্চন দীপাংকৰৰ সহযোগত স্মিতাৰাণী ডেকা টাইমিং